আৰু সেইকাৰণে আজি কেইজনমান নাই আৰু এইকেইটা যদি আমি তোমালোকৰ কাৰণে কিবা কিবি কৈ থাকিলোঁ কি কৈ থকা কথাবিলাকৰ প্ৰেক্টিকেল কৰাটো এইটোৱেই যে তাৰমানে আমি একো চেঞ্জ হ'ব নিবিচাৰোঁ একো কৰিব নিবিচাৰোঁ সেইটোৱেই কাৰণ আজি যে মানুহকেইটা নাই বা অহা নাই ল'ৰা ছোৱালীকেইটা তাৰ অন্যতম কাৰণটো সেইটোৱেই যে আমি সলনি হ'ব নিবিচাৰোঁ হয়নে আজিৰ পৰা তোমালোকে এইটো কি তোমালোকৰ 10-9 নহয় জানো আৰু খুব বেছিকে 5টা বছৰ পিছত তোমালোকে উপলব্ধি কৰিবা ইউ উইল ফিল যে এই ক্লাছ কেইটা যেকেইটা লৈছিলে সেইকেইটাই উপলব্ধি কৰিবা যিয়ে লোৱা নাই তেওঁলোকে উপলব্ধি কৰিব যেকেইটা ক্লাছে কি কৰিলে তোমাৰ লাইফত কি দিলে কি নিদিলে এতিয়া গম পাবা 5 বছৰ লিখি লোৱা আৰু এইকেইটা ক্লাছে তোমাক কি দিছে কি দিয়া নাই আজিৰ পৰা 5 বছৰ পিছত বুজি পাবা পুৰা একদম গতিকে ঠিক আছে আজিৰ সেশনটো আমি আৰম্ভ কৰোঁ আজিৰ সেশনটো আমাৰ আৰম্ভ কৰিব তোমালোকৰ আটাইয়ে চিনাকি বহুতে চিনি পোৱা এখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান তেখেতে নগাঁৱৰ ৰহাত শিক্ষকতা কৰি আছে আৰু আমাৰ আমি যেটো গ্ৰুপ আমাৰ এটা মানে সৰুৰ পৰা ডাঙৰলৈ গ্ৰুপ আছে গ্ৰুপটো তোমালোকে জানানে গ্ৰুপটোৰ আমি গোটেইকেইজন কেনেকুৱা ধৰণৰ একেবাৰে ওপৰৰ পৰা তললৈকে এটা লেভেললৈকে আছে বিভিন্ন ক্লাছৰ আছোঁ আমি সেই গোটেই গ্ৰুপটোৰ ভিতৰত খুব ধুনীয়া হেণ্ডৰাইটিং লিখে শৈলেন্দ্ৰ কুমাৰ নাথ আৰু ভাল গায় মানে গানো গায় ধুনীয়া গান গায় আৰ্ট কৰে আমি যেতিয়া হেৰি আছিলোঁ হাইস্কুল পঢ়ি আছিলে আমি হায়াৰ ছেকেণ্ডাৰী বা ডিগ্ৰী পঢ়িছিলোঁ তেতিয়া আমি গুৰুকুটিত কেইবাখনমান প্ৰাচী পত্ৰিকা আমি উলিয়াইছিলোঁ এখন বৰদৈত বুলি প্ৰাচী পত্ৰিকা আছিলে তাৰপিছত লুইচ বুলি প্ৰাচী পত্ৰিকা আছে এনেকৈ কেইবাখনো প্ৰাচী পত্ৰিকা আছিলে মষ্টলি ক'ৰবাত বক্স কেইটা এতিয়া ক'ৰবাত আছে কিজানি আৰু সেই প্ৰাচী পত্ৰিকাৰ যিখিনি হেণ্ডৰাইটিং লিখা কাম সেইখিনি শৈলেনে কৰিছিল গতিকে আমিও নিজে শৈলেনৰ পৰা হেণ্ডৰাইটিং কেনেকৈ লিখিব লাগে এতিয়াও শিকোৱা ষ্টিল ন গতিকে আমি মই প্ৰথম দিনাই কৈছিলোঁ যে আমাৰ হেণ্ডৰাইটিং কোনো প্ৰব্লেম হোৱা নাছিল তোমালোক কৈছিলোঁ নাই প্ৰথম দিনাৰ ক্লাছত মই কৈছিলোঁ যে আমাৰ পৰীক্ষা লিখি থাকোঁতে আৰম্ভণি হেণ্ডৰাইটিংখিনিৰ লগত পিছৰখিনি নিমিলে গতিকে হেণ্ডৰাইটিংটো আমি ভাল কৰিব লাগিব আৰু ভাল হেণ্ডৰাইটিং লিখিব পাৰিলে নিজৰো ভাল লাগে এতিয়া লাজ নালাগে নে নিজে হেণ্ডৰাইটিং কাৰোবাৰ আছে উলিয়াবৰ কাৰণে লাগে নালাগে লাগে গতিকে আমি হেণ্ডৰাইটিংটো ঠিক কৰিব লাগে আৰু হেণ্ডৰাইটিংটো ভাল হ'লে কিন্তু কিছুমান ফাইদা আছে বহুত ফাইদা আৰু আমি গৰুকুটিৰ এটা নাম আছে তোমালোকে যেতিয়া চিপাঝাৰৰ ফালে যাবা তাতে পঢ়িবা কোনোবা হয় হায়াৰ ছেকেণ্ডাৰী কলেজত তেতিয়া তোমালোকে গৰুকুটি বুলি ক'লে এই কথাখিনি কিন্তু পুৰণা যিখিনি টিচাৰ আছে তেওঁলোকে কয় গৰুকুটিৰ ল'ৰা ছোৱালীক কি আছে ডিচিপ্লিন হেণ্ডৰাইটিং এতিয়াও আমাৰ যিবিলাক ছাৰ আছে ছাৰবিলাক তেখেতবিলাক পালে জানে সোধে অমুকৰ ভাল নাই এতিয়া লিখা মেলা কৰে নাই মানে কি হেণ্ডৰাইটিঙৰ কাৰণে গৰুকুটি দৰঙত অসমত এটা ভাল নাম আছে খুব ধুনীয়া ধুনীয়া হেণ্ডৰাইটিং সেইদিনা গুলেন ছাৰ যে আহিছিলে গুলেন ছাৰৰ হেণ্ডৰাইটিং তোমালোকে দেখাটো না দেখিছা তেওঁৰ হেণ্ডৰাইটিং একদম মানে আমাৰ গোটেইবিলাকৰে গুৰু আছিলে স্বৰ্গীয় ধৰ্মৰ নাথ ছাৰ তেখেতে আমাক শিকাইছিলে আৰু তেখেতৰ তলৰ যিবিলাক ছাত্ৰ আছিলে সেইবিলাক হেণ্ডৰাইটিং হয় গতিকে আমি আশা কৰোঁ আমাৰ ছাত্ৰ হিচাপে তোমালোকৰ হেণ্ডৰাইটিংটো ভাল আৰু হেণ্ডৰাইটিং লিখাৰ কিছুমান ফৰ্মুলা আছে সেইবিলাক শৈলেন ছাৰে দিব তোমালোকক আৰু আমি এতিয়া শেষত এটা চমু এটা কি কৰিম এটা ফিডবেক অকণমান আমি আজি মুকলি মাৰাৰ নিচিনা আলোচনা আমি কৰিম পিছত এতিয়া মই ছেশ্যনটো শৈলেন ছাৰক আগবঢ়াই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ পুনৰবাৰ সকলোকে সুপ্ৰভাত জনালোঁ আচলতে মোৰ বিশেষ কিবা কিবি অসুবিধাৰ কাৰণে শেষৰটো দিন ল'ব লগা হৈছে কিন্তু আমাৰ শ্ৰদ্ধাৰ তোমালোকৰ লক্ষী ছাৰ মোৰ লক্ষীদা তোমালোকৰ মৃণাল ছাৰ মোৰ মৃণাল আমি তেনেকৈ কথা পাতিম দেই গতিকে সম্পূৰ্ণ ঘৰুৱাভাৱে আমি কথাখিনি আজি পাতিম আৰু বহুত আগতে কৈছে যে এটা ছেশ্যন এটা ল'ব লাগে মইতো যেনিবা ভালেই পাওঁ ল'ৰা ছোৱালীবিলাকৰ লগত থাকি আমাৰ ভালেই লাগে সৰু শিক্ষকৰে ভাল লাগে যি কি নহওক আমি আজি চেষ্টা কৰিম বিষয়টো তোমালোকে জানা ভাল হাতৰ আখৰ বুলি মোক বিষয়টো দিছে
আৰু লক্ষী ছাৰে অকণমান বেছিকৈ কৈছে মোৰ বিষয়ে, ইমান নহয়, অলপ বেছিকৈ কয়, সেইটো বাৰু বেলেগ কথা। আমি আচলতে কি কৰিম, আজি এটা চেষ্টা এটা কৰিম ন। আমি প্ৰথম কথাটো হৈছে আমি সকলোৱে ইয়াতে থকা আৰু বাকীবিলাক বাদ দিলোঁ দেই। আজি কিন্তু যিসকল নাহিল কিবা এটা যে মিছ কৰিব এইটো কিন্তু খাটাম। আৰু তোমালোকক মই ছেশ্যনটো আৰম্ভ কৰাৰ আগতে কৈছোঁ তোমালোকে যে কিবা এটা শিকিবা 100% কিন্তু সেইটো শিকিব। কিবা এটা যে আজি শিকিবা সেইটো কিন্তু খাটাম। এইকেইদিন মই লক্ষ্য কৰিছোঁ আমাৰ ধুনীয়াকৈ ভিডিঅ'বিলাক প্ৰত্যেক দিনৰ ভিডিঅ'বিলাক আপলোড হৈ থাকে। মই গোটেই ভিডিঅ'বিলাক চাইছোঁ, ইমান ধুনীয়া ধুনীয়া ছেশ্যনবিলাক কৰিছে। তোমালোকে চাইছা নে নাজানো, কিন্তু মই যদিও বা অনুপস্থিত মই সদায় চাইছোঁ। লক্ষী ছাৰে ক'লে যে 5 বছৰৰ পাছত আচলতে কি কৰিবা উপলব্ধিটো তোমালোকৰ তেতিয়া আহিব, হয়নে? যে হঠাতে আমি মানে আমাৰ কি হৈছে আমি হঠাতে ৰিজাল্টবিলাক বিচাৰোঁ। কিন্তু আমাৰ এইবাৰৰ যিখিনি বিষয়বস্তু আৰু যিসকল শিক্ষকে তোমালোকৰ সন্মুখত ৰৈ ইমান ধুনীয়া ধুনীয়া কথাবিলাক ক'লে, এইবাৰৰ বিষয়বস্তুখিনি আগৰ বিষয়বস্তুতকৈ অকণমান বেলেগকৈ আমি কি কৰিছোঁ নিৰ্ধাৰণ কৰিছোঁ। আৰু সেইটো নিৰ্ধাৰণ কৰা হৈছে তোমালোকৰ ভৱিষ্যতটোত কিবা এটা সহায়ক হওক বুলিয়ে। আমি কৰিব পাৰিলোহেঁতেন, ছাৰে ইংৰাজী পঢ়াব পাৰিলেহেঁতেন, হিতেশ ছাৰে ইংৰাজী গ্ৰামাৰ পঢ়াব পাৰিলেহেঁতেন বা ইংলিছ পঢ়াব পাৰিলেহেঁতেন, ছ'চিয়েল চায়েন্স পঢ়াব পাৰিলেহেঁতেন, ছায়েন্স পঢ়ুৱাব পাৰিলোহেঁতেন, মেথছ পঢ়ুৱাব পাৰিলোহেঁতেন, যিখিনি বিদ্যালয়তো হৈ থাকে। কিন্তু তাকে নকৰি আমি বিষয়বস্তুখিনি অকণমান বেলেগ হয়নে বাৰু? তোমালোকে গম পাইছা নাই আমাৰ বিষয়বস্তুখিনি অকণ বেলেগ হয়নে নহয় বাৰু? এতিয়া কিয় আমি ল'ম, তাতেই তোমালোকৰ প্ৰশ্নটো কি হ'ব লাগে, আহিব লাগে যে কিয় ল'লে বাৰু? নিশ্চয়কৈ সেই বিষয়খিনিৰ কি আছে ছাত্ৰৰ লগত এটা কি আছে ডাইৰেক্টলি এটা ৰিলেশ্যন এটা আছে। আৰু সেইকাৰণে আমি বিচাৰ প্ৰচাৰ কৰি যথেষ্ট অভিজ্ঞ শিক্ষক তোমালোকে শশাংক ছাৰক পাইছে, আহিছে না? আহিছিলে নে সেইদিনা? গতিকে বহুত মানে ছাৰৰ মানে ছেশ্যন এটেণ্ড কৰিবলৈ ছাত্ৰবিলাকে বিচাৰি থাকে। তোমালোকতো একে সৌভাগ্যৱান। আৰু আমাৰ গৰুকুটিৰ আমাৰ এই মানুহখিনিৰ লগত শশাংক ছাৰৰ বেলেগ এটা কি আছে তোমাৰ ৰিলেশ্যন এটা আছে। সেইকাৰণে ছাৰে আহিম বুলি ক'লে আৰু আহিলোঁ। গতিকে তেনেকুৱা ব্যক্তিবিলাকৰ সান্নিধ্য ছাত্ৰ অৱস্থাত লাভ কৰিব পৰাটো আচলতে মই ভাবোঁ বহুত সৌভাগ্যৰ কথা, নহয়নে? আৰু আমি সদায় এটা ভাবিব লাগে যে যিকোনো চ'ৰ্চৰ পৰা ছাত্ৰ অৱস্থাত কি কৰিব লাগে, আচলতে শিকাৰ মানসিকতা থাকিব লাগে। যিকোনো চ'ৰ্চ সদায় পজিটিভলি যদি তুমি বস্তুটো যদি লোৱা, তুমি খাটাং তাৰ পৰা কিবা এটা কি কৰিব পাৰিবা, শিকিব পাৰিবা। তুমি কিন্তু পজিটিভলি ল'ব লাগিব। আৰু এইকেইদিন কি কৰিছা নাজানো, কিন্তু আজি